হেল্ল' এভৰিৱান আপোনালোক আটাইকে মই মাইনুৱে আজি মহালয়াৰ বহুত শুভেচ্ছা জনালোঁ মোৰ টিকলি মিতাক্ষীৰ মা দুৰ্গাৰ ফটোৰে আৰু আজি নহয় এই ভিডিঅ'টি কালি শ্বুট কৰা হৈছিলে তাই মানে যিটো ডান্স একাডেমীত ভাৰতনাট্যম ডান্স শিকে তো তেওঁলোকৰ মানে এটা ডান্স ভিডিঅ' শ্বুট হৈছে অলৰেডি হৈ গৈছে আৰু তাত মানে মা দুৰ্গাৰ ৰোলটো মিতাক্ষীক প্লে কৰিব দিছে সেইবাবে আজি তাইৰ শ্বুটখিনি হ'ল আৰু চ' এনেদৰে আজি বতৰটো খুব ৰ'দ দিছিলে ফাৰ্ষ্টতেতো বতৰটো খুব ভাল আছিলে তাৰপিছত ইমান ৰ'দ দিলে তথাপিও তাই ভালেই কৰিছে বহুত ফূৰ্তিও পাইছে আৰু মেডামজনীয়ে যেনেকৈ কৰিব দিছে সেনেকৈ কৰিছিলে আৰু তেওঁলোকে মানে ভিডিঅ' শ্বুটটো য'ত কৰিছিলে সেইটো এটা মানে কি মন্দিৰ আছিলে আৰু জেগাটো অলপ পাহাৰীয়া আছিলে যিহেতুকে মানে কি আৰু ভিডিঅ'টোৰ থিম আপোনাৰ মানে মা দুৰ্গাক লৈ আৰু থিমটো অকণমান পাহাৰীয়া টাইপত কৰিব লাগে চ' অকণমান পাহাৰীয়া টাইপ আছিলে আৰু এই টিলাটোত দেখিছেনে মিতাক্ষীয়ে পূৰা বহিব পায় প্ৰথমতে ভয় কৰিছিলে তাৰপিছত ভাল পাইছে আৰু জেগা এটা সৰু নিজৰা আছিলে এনেকৈ নিজৰাটোৰ পৰা পানী বৈ আহিছে ওপৰৰ পৰা আৰু তাত ইমান বান্দৰ আছিলে মানে এইপিনে সেইপিনে অকল বান্দৰ আৰু মানুহবোৰে তাত মানে মুড়ি খাব দিছে চ' পূৰা খাই আছে আৰু এয়া টিকলি আমাৰ আৰু তাত এটা মানে কি আৰু পানীটো অকণমান চুট আছিলে চ' তাই পানী গছকিব পাই ইমান ফূৰ্তি পাইছে ন মানে একদম তাইক মানে কৈছে অলপ পানী গছকিবা মানে ফাৰীখন নহ'লে জিকি যাব নাই তাই মানে পূৰা পানীৰ ভিতৰে যাব আৰু বতৰটো দেখিছেনে নাই ইমান মানে আকাশখন আৰু এয়া মিতাক্ষী পূৰা পজ দি আছে আৰু আমি যিখিনি জেগাত গৈছোঁ গোটেইখিনি জেগাই মানে ফটোশ্বুট কৰিব মানে লগীয়াই জেগা হয় ইমান ধুনীয়া ৱেডাৰটো আছিলে আৰু তাই গোটেইখনে পজ দি আছে আৰু তাই এনেদৰে ভাগৰি গৈছে অকণমান মানে তাতে বহি দিছে আৰু তাতে মই ফটো উঠাইছোঁ মানে নাজানো কিয় বা মানে এনেকুৱা লাগিছে তাইক দেখি সঁচাই মা দুৰ্গা যেন লাগিছে আৰু যিখিনি ভিডিঅ' শ্বুট কৰিছিলে মানে ওপৰ দেখিছে নে ওপৰৰ পৰা নামি আহিছে তাতে দেৱী অহা যেনে লাগিছে মোৰ মনৰ পৰা আপোনালোকৰ কেনেকুৱা লাগে নাজানো এই সৰুকৈ ভিডিঅ'টো আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু শেষলৈ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ